হেল্ল' দোস্ত আজি আমি কথা পাতিম জীৱনটোক লৈ কেনে জীৱনটো কি বস্তু বা জীৱনটো আমি কেনেকৈ জীয়াই থাকিব লাগে বা আমি জীৱনটো কেনেকৈ জীয়াই থাকিলে আমাৰ ভাল হয়, আমি হেপী হৈ থাকিব পাৰো, ষ্টেবল হৈ থাকিব পাৰো, ৰিলেক্স হৈ থাকিব পাৰো। সেই বিষয় লৈ পেলাই কিছু কথা পাতিম। এইটো ভিডিঅ' কিছু লাম্বা হৈ যাব পাৰে, আপুনি ভিডিঅ'টো শেষলৈ চাব। চ' জীৱন বুলি কওঁতে আমি সকলোৱে জানো জীৱনটো জীয়াই থাকিব লাগে বুলি। সকলোৱে জানো আমি জীৱনটো জীয়াই থাকিব লাগে, কিন্তু এইটো নাজানো আমি কেনেকৈ জীয়াই থাকিব লাগে বা কেনেকৈ জীয়াই থাকিলে আমাৰ জীৱনটোত আমি হেপী হৈ থাকিব পাৰো, ৰিলেক্স হৈ থাকিব পাৰো। প্ৰব্লেম বিলাক আহিলে আমি কেনেকৈ তাত বিহেভ কৰিব লাগে, কেনেকৈ ৰেচপন্দ দিব লাগে, আমি সেইটো নাজানো। 99% মানুহে নাজানে কেনেকৈ জীয়াই থাকিব লাগে। জীৱন বুলি কওঁতে বহুত মূল্যৱান বস্তু, বহুত ডাঙৰ বস্তু। এইটো আমাক ওপৰৱালাই আল্লাই দিছি, বহুত ডাঙৰ বস্তু। এইটো বস্তু আমি ভাল কৰি উপভোগ কৰিব লাগে, ভাল কৰি আমি উপভোগ কৰিব লাগে। জীৱনটো একবাৰ জীৱনত উপভোগ কৰিব যদি আমি জানো, জীৱনত আমি চব পাম, চব আছে আমাৰ কাৰণে, চব আমাৰ কাৰণে ৰেডি হৈ আছে। আমি ল'ব জানিব লাগে, আমি ল'ব জানিব লাগে। এনেকুৱা মানে মানুহে বা আমি নাজানো, আমি কিছুমান ভুল কৰি থাকো। কেনেহেন ভুল? ধৰি লওক, যিকোনো সমস্যা আহিলে, যিকোনো প্ৰব্লেম আহিলে, যিকোনো চেলেঞ্জেছ আহিলে আমাৰ জীৱনত আমি ৰিয়েক্ট কৰি দিওঁ। আমি ৰেচপন্দ দিব নাজানো। আমি কেনেকৈ ৰেচপন্দ দিব লাগে, সমস্যাটোক আমি কেনেকৈ ৰেচপন্দ দিব লাগে, আমি সেইটো নাজানো। আমি ডাইৰেক্ট ৰিয়েক্ট কৰি দিওঁ। কেনেকুৱা ধৰণৰ আমাৰ যেতিয়া কিছুমান প্ৰব্লেম আহি যায়, আমি কিছুমান এনেকুৱাকে চিন্তা কৰি লওঁ, এনেকুৱাকে ভাবি লওঁ, আমাৰ সমস্যাটো আৰু বাঢ়ি যায়। সমস্যাটো কিন্তু সৰু থাকে। আমি যি ভাবো, যি ধৰণত চাওঁ, আমি সেই ধৰণত আমাৰ প্ৰব্লেমটো বাঢ়ি যায়। আমি এইটো ভাবি লওঁ, যেতিয়া আমাৰ প্ৰব্লেম বিলাক আহিব, আমি ভাবি লওঁ আমাৰে এনেকুৱা হয়, বা ওপৰৱালাই আমাকে দে, বা আমাৰ নচিব খান বেয়া, আমাৰ ভাগ্য খান বেয়া, ওপৰৱালাক দুখ দিওঁ, আমি নিজৰ ভাগ্যক দুখ দিওঁ। আমি সেইবোৰ কৰি থাকো, কিন্তু একচুৱেলি জীৱনটো সেনেকুৱা নহয়। সেইবোৰ কৰিব নালাগে। সেইবোৰ কৰিলে আপোনাৰ নিজৰ বেয়া, নিজৰ কাৰণে। আপুনি যিমানে সেইটো কৰিব, আপোনাৰ সমস্যাবোৰ বাঢ়ি যাই থাকিব, বা সেনেকুৱা ধৰণৰ সমস্যা বাৰ বাৰ আপোনাৰ ফালে আহি থাকিব। আপুনি কি নজৰত চাব লাগিব, কি নজৰত চাব লাগিব? আপুনি যিকোনো সমস্যাত আপোনাৰ এটা সুখ আছে। মানুহে জীৱনটো যদি ভাল কৰি জীয়াই থাকিব জানে, যিকোনো সমস্যাত আমি সুখ দেখা পাম। দুখতো আমি সুখ যদি ল'ব জানো, আমি ল'ব পাৰো, বা আমি দেখা পাম। যিকোনো প্ৰব্লেমত আহিলে আমি বেলেগ বেলেগ এংগেলেদি আমি চাব লাগিব, বা এটা এংগেল দি চাই থাকিলে আমাৰ প্ৰব্লেম হৈ থাকিব। আমাৰ ঘৰতো এনেকুৱা মানুহ আছে, বা আমাৰ ঘৰত বাবা মাই এনেকুৱা নিগেটিভ থিংকিং, বা বহুত ধৰণৰ আজিকালি মানুহে সেইটোৱে আৰু মানুহে জীৱনটোত জীয়াই আছে। খালি মানুহে কেনেকৈ প্ৰব্লেম দিলে আহিলে ৰেচপন্দ দিব লাগে, যুদ্ধ কৰিব লাগে, সেইটো নাজানে। সেইটো নাজানে, 99% মানুহ নাজানে। আৰু কেনেকুৱা জীৱনত জীৱনটো মানুহৰ যিখিনি আছে, বা আমাৰ যিখিনি আছে, আমাক ওপৰৱালাই যিখিনি দিছে, সেইখিনিৰ ওপৰত আমি থেংকফুল নহয়, আমি গ্ৰেটফুল নাই, আমি অশান্তি। আমাৰ যিখিনি নাই, আমি যোনখিনি আছে সেইখিনিত আমাৰ নজৰ নাই, আমাৰ যিখিনি নাই সেইখিনিত আমাৰ নজৰ বেছি। তেতিয়া আমাৰ সুখ নাপাম, আমি তেতিয়া দুখ পাম। আমাৰ তেতিয়া দুখ আহিব, আমাৰ জীৱনত আৰু বেছি কৰি বেয়া বস্তু, বেয়া দুখ আমি আমাৰ জীৱনলৈ আহি থাকিব। জীৱনটো হ'ল সেনেকুৱা বস্তু। আপুনি যি ভাবিব, যি চিন্তা কৰিব, আপোনাৰ সেইটো বস্তু আপোনাৰ জীৱনলৈ অহাৰ কাৰণে আপোনাৰ এট্ৰেক্ট কৰিব। আপুনি যি ভাবি থাকিব, সেইটো আপোনাৰ ৰিয়েলিটি হ'ব। জীৱনটো হ'ল সেনেকুৱা বস্তু। এনেকুৱা ধৰি লওক, কিছুমান মই কিছুমান কাৰণ কম, আৰু কি কাৰণত মানুহে অশান্তি ভুগি থাকে। কাৰণ কিছুমান কম। এনেকুৱা ধৰণৰ, যেনে নিজৰ বস্তুক লৈ কেনে, বা নিজৰ যিখিনি আছে সেইখিনিক লৈ পেলাই অশান্তি, শান্তি নাই, বা
নিজৰ মানে নিজে যি কৰে মানে যি কাম কৰে সেইটো কামক লৈ পেলাই মানুহৰ শান্তি নাই, বেলেগতো চাই বেলেগৰ কি আছে কি নাই, আজিকালি মানুহৰ সেই কাম। চ' বেলেগৰ জীৱনৰ চিন্তা কৰি লাভ নাই। যেতিয়া আপুনি এইটো নাভাবিব, যেতিয়া আপুনি নিজৰ কথা ভাবিব, নিজে কেনেকে ষ্টেবল হৈ থাকিব পাৰে, নিজে কেনেকৈ হেপী হৈ থাকিব পাৰে, তেতিয়া আপুনি হেপী হ'ব, আপুনি হেপী হ'ব। চ' আপুনি অশান্তিত নাযায়। অশান্তি কেতিয়া আহে মানুহে এইবিলাক কৰে। চ' বেলেগৰ কথা পাতে বা বেলেগৰ সমালোচনা কৰে, বেলেগৰ কি আছে কি নাই সেইবোৰ কৰি থাকে। আৰু কেনেহেন মানে মানুহে কিছুমান মানুহৰ কিছুমান ভাল হলি মানে আজিকালি মানুহে বেয়া পায়। মানুহে বেয়া পায়, তাৰ অমুক হৈছি, অমুক কৰছি সি, ক'ৰ পৰা কৰিলা, কিবা 2 নম্বৰী কৰিলা, বা মানুহে এইটো ভাবি নলয় কিবা কৰি বেচেৰাই মানে ভাল কৰি পেলাই কৰছি, বা ভাল হওক, আৰু তাক আৰু মানে মানুহে ওপৰত উঠে দিয়াৰ কাৰণে মানুহে চেষ্টা কৰিব লাগে। মানুহৰ সেইটো কাম, বা মই সেইটো কৰো জীৱনত, মই সেনেকুৱা এপ্লাই কৰো জীৱনত। ত' আপুনিও কৰিব এইটো, মানুহক আগবাঢ়ৰ কাৰণে ৰাস্তা দেখাই দিব লাগে। আজিকালিৰ মানুহ কি, মানুহক আৰু টানি আনাৰ কাৰণে মানুহক বৰবাদ কৰি দিয়ে, বা এইটো হৈছে আৰু হ'ব নালাগে, তাক টানি লৈ আহে। চ' তেতিয়া তাৰ কিন্তু একো নহয়, ক্ষতিটো আপোনাৰ হ'ব, তাৰ একো নহয়। চ' এনেকুৱা মানুহে কৰি থাকে। আৰু মানুহে মানুহৰ জীৱনত এইটো ভাবে, চ' মানুহে মানুহক কি কব, মোক কি কব, দুনিয়াই মোক কি কব, চ' সেইটো ভাবে কিবা মানে আগবাঢ়ি মানে মানুহে তেতিয়ালৈ আগবাঢ়ি যাব নোৱাৰিব, যেতিয়া আপুনি ভাবি থাকিব মানুহে কি কব, অমুকে কি কব। সেইটো যেতিয়ালৈকে আপুনি ভাবি থাকিব, তেতিয়া আপুনি আগবাঢ়ি যাব নোৱাৰিব। মানুহে কি কয় সেইটো চাই লাভ নাই। মানুহৰ মুখ আপুনি কেতিয়াও বন্ধ কৰিব নোৱাৰে। আপুনি মানুহৰ মুখ কেতিয়াও বন্ধ কৰিব নোৱাৰে। আজি আপুনি যদি ভাল কৰি থাকে নহয়, মানুহে কি কব, বা আজিকালি বেলেগকে থকা কৰছি সেইটো কব। যদি আপুনি বেয়াকে থাকে নহয়, আপুনি আপোনাক কব, বা ই কেনকে থাকে আজিকালি বেয়াকে থাকে। চ' আপুনি কেতিয়াও মানুহৰ মুখ বন্ধ কৰিব নোৱাৰে। বা মই ফিটে থাকো আজিকালি, চ' মানুহে কব, বা আজিকালি হিৰো হৈ থকা কৰছি, চ' সেনেকুৱা ধৰণৰ কথা মোক কয়। চ' মই এইবিলাক নজৰ নেদাও। মই কওঁ নিজে, মই হিৰো হৈ থাকো আজিকালি নহয়, আগৰ পৰাই মই হিৰো হৈ থাকো, মই সেনেকে কওঁ। ত' মানুহে কোৱাৰ পাছত মানুহক বেয়া জবাব দিব নালাগে। চ' সেনেকৈ চিধা কৈ দিব লাগে। চ' সেইটো আৰু আপোনাৰ কি ভাল লাগে, চ' সেইটো জানিব লাগিব। আপোনাৰ কি পচন্দ হয়, চ' আপোনাৰ কি ভাল লাগে সেইটো জানিব লাগিব। আপোনাৰ কি কৰি ভাল লাগে, কি খাই ভাল লাগে, ক'ত যাই ভাল লাগে, আপুনি সেইটো জানিব লাগিব। মানুহে কি কব সেইটো জানিলে আপুনি আগবাঢ়ি কেতিয়াও যাব নোৱাৰে। চ' এনেকুৱা চিন্তা ধাৰণা আপোনালোকে বাদ দিয়ক, বা আপুনি বাদ দিয়ক। আপুনি তেতিয়ালৈকে অশান্তিত থাকিব, যেতিয়ালৈকে এইবোৰ বস্তু আপুনি ভাবি থাকিব, আপুনি জীৱনত এপ্লাই কৰি থাকিব। চ' এইবিলাক বস্তুৰ পৰাই দূৰত আহক। আপুনি নিজৰ যিখিনি আছে, আপুনি নিজৰ ওপৰত গ্ৰেটফুল হওক। আপোনাৰ বস্তুবোৰ যেতিয়া আপুনি নিজৰ খিনি লৈ কেনে আপুনি গ্ৰেটফুল হ'ব, বা আপুনি ধন্যবাদ কৰিব, তেতিয়া আপোনাৰ বস্তুবোৰ আৰু বাঢ়ি যাই থাকিব। কিন্তু আপুনি যেতিয়া এইটো কৰি থাকে, আপোনাৰ বাঢ়ি নাযায়। চ' আপুনি এইটো কৰক, বা নিজৰ কামত ফকাচ কৰক, নিজৰ ওপৰত মহব্বত কৰক। চ' আপুনি যেতিয়াই নিজক ভাল নাপাব, নিজৰ ওপৰত বিশ্বাস নকৰিব, নিজৰ যিখিনি আছে সেইখিনিৰ ওপৰত মানে আপুনি হেপ্পী নাথাকিব, তেতিয়া আপুনি কেতিয়াও সুখী হ'ব নোৱাৰিব। চ' আপুনি নিজক ভাল পাব লাগিব, নিজক ভাল পোৱাৰ কাৰণে চেষ্টা কৰিব লাগিব। চ' আপুনি যেতিয়া নিজক ভাল পাব নহয়, বেলেগে আপোনাক ভাল পাব, বেলেগে আপোনাক বিশ্বাস কৰিব। চ' আপুনি যেতিয়া নিজকে ভাল নাপায়, নিজৰ ওপৰতে বিশ্বাস নাই, তেতিয়া আপোনাক দুনিয়াই বিশ্বাস নকৰে। দুনিয়া আপোনাক লাত মাৰিব। আজিকালি দুনিয়াৰ মানে আপুনি দুনিয়াখন হ'ল, আপুনি যেতিয়া দুনিয়াৰ পিছত যাব নহয়, আপোনাৰ দুনিয়া আৰু দাউৰিব, দূৰত যাব। তেতিয়া আপুনি ভাবিব, মোৰ পিছত আহিব লাগিব চবে। চ' তেতিয়াই আপোনাৰ পিছত চবে আহিব। এইটো হয়, মানে জীৱনটো সেইটোয়ে। দুনিয়াত মানুহখিনি সেইটো কাৰণতে জীয়াই থাকে। চ' জীয়াই থকাৰ কাৰণ সেইটোয়ে, মই এনেকৈ জীয়াই থাকো। চ' আপুনিও এনেকৈ জীয়াই থাকিব। চ' যেতিয়া আপোনাৰ
আপুনি এইটো ভাবিব, তেতিয়া আপোনাৰ পিছত আহিব আৰু সন্মান দিব। চ' নিজক সন্মান, নিজক মহব্বত, নিজক ভাল পাব। চ' তেতিয়া আপোনাক বেলেগে ভাল পাব। চ' এইটো ভিডিঅ'ত মই প্ৰব্লেমৰ বিষয় কথা পতা নাই। চ' আগতে মই প্ৰব্লেমৰ বিষয় কথা পাতিছো আগৰ ভিডিঅ'ত মই এইটো ভিডিঅ'ত। চ' জীৱনত কেনেকে মানুহ জীয়াই থাকিলে হেপি হৈ থাকে সেইটো বিষয় লৈ পেলাই কিছু কথা পাতি লৈছো। মোৰ এড্ৰেছটো আপোনাক মই কোৱা নাই বা আগতেও ভিডিঅ' মই বনাইছো ইউটিউবত। চ' মোৰ এড্ৰেছটো ভাল কৰি কোৱা নাই। আজি মই মোৰ এড্ৰেছটো ক'ম, মোৰ ক'ত ঘৰ, গোটেইখিনি ক'ম। চ' মোৰ ঘৰ ৰঙিয়াত হয়। মোৰ নামটো অলৰেডি ইউটিউব চেনেলত আছে, আব্দুল গনি বুলি। মোৰ নাম আব্দুল গনি। চ' মোৰ ৰঙিয়াত ঘৰ। আৰু একবাৰ ক'লো, চ' মই নতুন কৰি ইউটিউব চেনেল খুলিছো আজি প্ৰায় হ'ল মোটামুটি আপোনাৰ 15-20 দিন হৈ গ'ল। মই ভিডিঅ' আগতেও মই দিছো। চ' মই ডেইলি এনেকুৱা ভিডিঅ' মই বনাই থাকিম বা আপোনাক মটিভেট কৰি থাকিম, মটিভেশ্যনেল ভিডিঅ' মই লৈ আহি থাকিম। যদি আপুনি মানে কিছুমান প্ৰব্লেম, মানে জীৱনক লৈ কেনে কিছুমান প্ৰব্লেমত যদি চফৰ কৰি থাকে, আপুনি মোৰ লগত যোগাযোগ কৰিব পাৰে বা আপুনি মোক মানে কন্টেক্ট কৰিব পাৰে আৰু। চ' জীৱনটো এনেকুৱা বস্তু, জীৱনটো মানে আপুনি যি মানে ভাবে তাকে আপুনি মানে মানে হাচিল কৰিব পাৰে। জীৱনটো সেনেকুৱা বস্তু আপুনি জানিব লাগিব কি বস্তু জীৱনটো। নিজক চিনি পাব লাগিব, নিজে মই কোনি সেইটো বস্তু জানিব লাগিব। চ' মানুহে এইটো বস্তু জানি কেনে মৰবে দিছি, যিহেতু সকলোৱে আছি দুনিয়াত একদিন যাব লাগিব, হয় না? তেতিয়া মানে আগতে মানে যাৱাৰ আগত নিজক জানি যাবা দিছি, মানে মই কোনি। চ' আজিকালি মানুহে মই কোনি বুলি কওঁতে মানুহে নাজানে। চ' বহুতে মানে কলি আৰু মানে মানুহক এতিয়া কাৰোবাক কবা গেলে, চ' মই মোৰ বাবাকে কবা যাওঁ বা বাবা তই কোনি, এইটো বস্তু জানানে? সেইটো কব, বাপে মই জানো, মই কোনি মই জানো, মই অমুক, হেনে। কিন্তু মই কোনি ভিতৰত কি আছে মোৰ সেইটো বস্তু নাজানে। চ' জানাৰ দৰকাৰ, চবে জানলি কি আমাৰ ভিতৰত স্পেচিয়েল বস্তু সোমাই আছে আমাৰ ভিতৰত। চ' সেইটো বস্তু জানিব লাগে। চ' আজি মই গম পাইছো বা মই জানো মোক কি দিছি ওপৰৱালাই। চ' মোক যি দিছি বা মই এইটো কোৱা নাই মোকে দিছি একলা। চ' চবুকে দিছি এটাই বস্তু। যিখিনি মোৰ তাতে আছে সেইখিনি আপোনাৰ তাতে আছে বা 10 জনৰ তাতে আছে, চবৰে তাতে এইখিনি আছে। বা মই জানিছো এইখিনি বস্তু মোৰ তাতে কি আছে আপুনি জানা নাই। চ' আপুনি জানাৰ দৰকাৰ। চ' জীৱনটো এনেকৈ জীয়াই থাকিব লাগে, নিজক জানিব লাগে বা নিজৰ ওপৰত কাম কৰিব লাগে। নিজে কেনেকৈ ষ্টেবল হেপী লাইফ হৈ থাকো সেনেকৈ সেইটো বস্তু জানিব লাগে, শিকিব লাগে। চ' জীৱনত কেতিয়াও হাৰ মানিব নালাগে। চ' জীৱনটো বহুত ডাঙৰ বস্তু। আপুনি হাৰ মানিলে মানে নিজৰ বেয়া, ধৰি লওক জীৱনটো একবাৰে পায়। চ' কেতিয়াও হাৰ মানিব নালাগে। আপুনি কিছুমান প্ৰব্লেমত পৰলি, ধৰি লওক মানুহে আজিকালি মানে ফাৰ্ষ্টতে প্ৰব্লেমত মানে হাৰি যায়। মানে বহুত মানুহে মানে এইটো আহি গেল, সেইটো আহি গেল। চ' ফাৰ্ষ্টতে অলপমান টান লাগে। যেতিয়া আপোনাৰ ৰাস্তাটো আপুনি দেখা পাব, যাই থাকিব, তেতিয়া আপোনাৰ সহজ হৈ যাব আগৰ ফালে। আপোনাৰ কি ধুনীয়া জীৱন, কি ধুনীয়া ভাল জীৱন আপোনাক ৱেইট কৰি আছে, আপোনাক ৰখি আছে আপোনাৰ বাবে। চ' সেনেকুৱা ধৰণৰ আপুনি একচন লৈ থাকক বা আপোনাৰ নিজৰ কামত ফকাচ কৰি থাকক। চ' বেলেগৰ জীৱনৰ কথা বাদ দিয়ক, আপুনি নিজৰ কি চলি আছে আপুনি নিজৰ জীৱনটোৰ কথা ভাবক। চ' মোৰো এনেকুৱা কিছুমান জীৱনত প্ৰব্লেম আছিল। চ' আজি মই কিছুমান প্ৰব্লেম ফেচ কৰিছো। চ' মোৰ এনেকুৱা আছিল, মানে মোৰ বহুত দুখৰ বিষয় আছিল। চ' মোক এইটো প্ৰব্লেমৰ বিষয়ে কোনো জানা নাছিল। চ' মানে মই আগতেও কৈছো, চ' প্ৰব্লেমটোৰ বিষয়ে আজি মই নকওঁ। চ' জাষ্ট এইটো কথা ক'ম, মানে মই বহুত মানে ষ্ট্ৰাগল কৰিছো জীৱনত, বহুত যুদ্ধ কৰিছো। যুদ্ধ কৰি মই ওলাই আছো এই এনেকুৱা সমস্যাৰ পৰা। চ' আজি মই বহুত শক্তিশালী হয়। চ' আজি বহুত মই মানে নিজক বহুত ডাঙৰ বুলি, মানে বহুত ডাঙৰ মই। চ' এনেকুৱা মই মানে ভাবো আৰু। চ' চবে ভাববা লাগে নিজক বহুত স্পেচিয়েল বুলি ভাববা লাগে। চ' এনেকুৱা ধৰণৰ জীৱনত মানে মানুহে মানুহক কৰবা লাগে। চবকে তাৰমানে এটা মানে কাকো মানে বেকাৰ পঠোৱা নাই দিয়ক। কাকো তাৰমানে এনে বেকাৰ মানে জীয়াই থাকিবৰ কাৰণে পঠোৱা নাই। কাকো এনে খাবৰ কাৰণে বা খাৱা আৰু হাগা কাম সেইটো বস্তু কৰিবৰ কাৰণে পঠোৱা নাই। চ' জীৱনত চবকে তাৰমানে এটা স্পেচিয়েল দি পঠাইছি।
চবে এটা এটা মানে মানে নিজৰ নিজৰ কাম কৰক বা নিজৰ নিজৰ স্পেচিয়েল বস্তু জানিব লাগে। চ' চবে তাৰমানে কিবা কিবা নহয় কিবা মকচুদ লৈ পেলাই জনম লৈছে কিবা কৰাৰ কাৰণে, এনে বেকাৰ কোনো মানে জনম লোৱা নাই। চ' নিজক বহুত মূল্যৱান বুলি ভাবক, নিজৰ জীৱনটো মানে উপভোগ কৰক ভাল কৰি, ভাল জেগাত খৰচ কৰক, ভাল কৰক, চ' ভালে কৰিব লাগে। চ' যদি আপোনাৰ জীৱনক লৈ কেনে কিবা সমস্যা আপোনাৰ চলিছে, মই জীৱনটো কেনেকৈ জীয়াই থাকিব লাগে গোটেইখিনি মই জানা হৈ গৈছো, বা মই আজি ইউটিউবাৰ হৈছো, বা একজন মানে মই মটিভেট কৰো মানুহক, বা কিছুমান সমস্যা যি মানুহে সমস্যাত পৰি মানে চফৰ কৰি থাকে, চ' সেনেকুৱা মই প্ৰব্লেমত মানুহক হেল্প কৰাৰ কাৰণে মই এইবোৰ ভিডিঅ' দিয়া কৰিছো। যদি আপোনাৰ এনেকুৱা ধৰণৰ প্ৰব্লেমত আপুনি চফৰ কৰি আছে, বা আপুনি হেল্প মানে বিচাৰি পোৱা নাই, বা চবৰে এনেকুৱা হয় টাইমত, মোৰো হৈছিল এটা টাইমত, মই হেল্প বিচাৰি পোৱা নাছিলো। মানুহে এইটো প্ৰব্লেমত পৰিলে কোনো কাকো বুজি নাপায়। চ' যিকোনো সমস্যাত পৰিলে মানুহে কাকো কোনো বুজি নাপায়, নিজৰ নিজৰ কামত ব্যস্ত। চ' আৰু বেছি কৰি আপোনাক বেয়াৰ ফালে এৰি দিব। চ' এনেকুৱা মানুহৰ পালাত নপৰিব। চ' আজি মই গম পাইছো মই জীৱনটো কি বস্তু, বা জীৱনটো কিমান মূল্যৱান বস্তু, ভাল বেয়া গোটেইখিনি জানি কেনে মই আজি এনেকুৱা প্ৰব্লেমৰ পৰাই, সমস্যাৰ পৰাই ওলাই আহিছো, বা আপোনাৰ আগত এইখিনি কথা শ্বেয়াৰ কৰি আছো। চ' যদি আপুনি মোক পাৰ্চনেলি হিচাপত মানে আপুনি মোক কন্টেক্ট কৰিব বিচাৰে, মোক কন্টেক্ট কৰিব পাৰিব। মই মোৰ ডিছক্ৰিপশ্যনত নম্বৰ দিয়া আছে, ফোন নম্বৰ, হোৱাটছআপ নম্বৰ, আপুনি হোৱাটছআপ মেছেজ কৰিব পাৰে বা কল কৰিব পাৰে। আপুনি সমস্যাৰ পৰা সমাধান বিচাৰিব পাৰে বা সমাধান ল'ব পাৰে মোৰ পৰা। চ' ভিডিঅ'বোৰ মোৰ ভাল কৰি লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু বেলেগ ভাই যিহেতু ইনফৰমেশ্যনটো পায়, ভাল ইনফৰমেশ্যনটো, যিহেতু জীৱনক লৈ কেনে সমস্যাৰ পৰাই ওলাই অহাৰ কাৰণে। চ' ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মোক বেছি বেছি কৰি মোক মৰম দিব আপোনালোকে, মই যিহেতু আগবাঢ়ি যাব পাৰো, বা মই মানে এইবোৰ ভিডিঅ' আপোনাৰ ওচৰত লৈ আহি থাকিব পাৰো। চ' থেংক ইউ ভেৰি মাছ।